নমস্কাৰ মই সীমান্ত আপোনালোক সকলোকে স্বাগতম জনাইছো খেতি ইন আছাম ইউটিউব চেনেললৈ আৰু আজি আমি জনাম জলকীয়া খেতি ইত কেনেকৈ যত্ন ল'ব লাগে আৰু ফুলাৰ সময়ত কি কি সাৰ দিব লাগে অধিক উৎপাদনৰ কাৰণে আপোনালোকে কি কৰিব লাগে আমি সকলো তথ্য জনাম। ইয়া ভোট জলকীয়া খুব ধুনীয়াকৈ ফুলিছে এজোপা দেখিছে। ইয়াত আছে প্ৰায় 500 জোপা গছ আৰু আপোনালোকক দেখাইছো খুব ধুনীয়াকৈ বাঢ়ি আহিছে। ভোট জলকীয়া গছসমূহৰ গুৰিসমূহ চাফা কৰি ৰাখিব লাগে। যদি বন গজে বনবোৰ উঘালি পেলাব লাগে, কাৰণ বনৰ পৰাও ভাইৰাছজনিত বেমাৰ হ'ব পাৰে। সেইকাৰণে আপোনালোকে গুৰিসমূহ চাফা কৰি ৰাখিব। আৰু ভোট জলকীয়া গছত পানী দিওঁতে আপোনালোকে সাৱধান হ'ব। পানী বেছিকৈ নিদিব, প্ৰত্যেকজোপা গছতে পানী বেছিকৈ নিদিব। আৰু বেছিকৈ দিলে আপোনালোকৰ কি হয়, গুৰিটো বেছি দিনলৈকে ভিজি থাকিলে বেমাৰটো সোনকালে পায়। আৰু সেইটো কাৰণে আপোনালোকে কমকৈ দিব পানী আৰু সদায় দিব। একেদিনাই বেছিকৈ দি নিদিব, বেছিকৈ দিলে আপোনালোকৰ বেমাৰ আহিব পাৰে। ভোট জলকীয়া ফুলাৰ সময়ত আপোনালোকে এই সাৰটো দিব পাৰে। পাৰাছভিটা 10 কেজি থাকে আৰু ইয়াৰ দামো বৰ বিশেষ নহয়, 500ৰ পৰা 550 ল'ব। আৰু আপোনালোকে এমুঠিকৈ প্ৰত্যেকজোপা গছত গুৰিত ৰাউণ্ড কৰি দিব পাৰে। এই সাৰটো আপোনালোকে 15-20 দিনৰ মূৰে মূৰে মাৰি থাকিব। আৰু একেবাৰে সৰুতে দিব নালাগে, ফুলাৰ পাছৰ পৰাহে এই সাৰটো দিব লাগে। আপোনালোকে জলকীয়া বাৰীখন এনেদৰে নেট দি বেৰি দিব পাৰে। আৰু নেট দি বেৰি দিলে আপোনালোকৰ জলকীয়া বাৰীলৈ বিভিন্ন ধৰণৰ পোক আহিব নোৱাৰে আৰু বেমাৰৰ পৰা আপোনালোকে হাত সাৰিব পাৰিব। সেইটো কাৰণে আপোনালোকে নেট দি বেৰি দিব পাৰে। মই আপোনালোকক আগৰ ভিডিঅ'ত দেখাইছিলোঁ মই বস্তাত কেইজোপামান জলকীয়া ৰুইছিলোঁ বুলি, আৰু এইকেইজোপা এতিয়া 1 মাহ হৈছে আৰু কেনেকুৱা হৈছে আপোনালোকে চাওক। মই বেক কেমেৰাই দেখাই দিছোঁ। এইকেইজোপা দেখিছে আপোনালোকে, আৰু এইজোপাৰ মই আগটো ছিঙি দিছোঁ, তেতিয়া এই পোখাসমূহ জোপোহা হৈ পৰিব। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আপোনালোকৰ কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।